বিশ্বৰ ইতিহাসত আটাইতকৈ ডাঙৰ খবৰ বিশ্বৰ কোটি কোটি মুছলমানৰ বাবে এই খবৰটি মুছলমানে দেখুৱালে ইতিহাসৰ খেল মাত্ৰ এদিনতে ভাৰতত তুলপাৰ সৃষ্টি কৰিছে এই খবৰে সন্মুখত আহি আছে 2026ৰ বিধানসভা নিৰ্বাচন তাৰ মাজতে মুছলমানৰ হৈ ওলাই আহিল দক্ষিণ সুপাৰষ্টাৰ অভিনেতা থালাপতি বিজয় এবাৰ অভিনয় জগতত নহয় ৰিয়েল লাইফত সুপাৰ থালাপতি বিজয় কোটি কোটি মুছলমানৰ সমৰ্থনত বিজয় থালাপতিৰ জনসভা মোদী চৰকাৰ বিৰুদ্ধে গৰজি উঠিল দেখি দক্ষিণ সুপাৰষ্টাৰ অভিনেতা থালাপতি বিজয় সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে হাজাৰ হাজাৰ ভিডিঅ' এবাৰ 2026ৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব দক্ষিণ সুপাৰষ্টাৰ অভিনেতা থালাপতি বিজয় তামিলনাডুৰে অৰ্থাৎ চেন্নাইত দেখিবলৈ পোৱা গ'ল এই সৰ্ববৃহৎ জনসভা মোদী চৰকাৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰা বুলি জানিব পৰা গৈছে যাৰ বাবে 2026ৰ নিৰ্বাচন প্ৰতিদ্বন্দ্বিতা আগবঢ়াব থালাপতি বিজয় প্ৰথমটো সভাতে জনসমুদ্ৰত পৰিণত হ'ল জনসংখ্যা চকুৰে দেখিব নোৱাৰা দৃশ্যত হ'ল জনসমাগম ৰাইজে নখ জোকাৰিলে যে নৈ বয় সেই কথা প্ৰমাণ হোৱাৰ দিশে এই ভিডিঅ'টো সকলোৱে শ্বেয়াৰ কৰক যাতে সকলোৱে চাব পাৰে